এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ মহিলাসকলৰ বাবে সুখবৰ। যিসকল মহিলাই বন্ধন মাইক্ৰ'ফাইনেন্সৰ আত্মসহায়ক গোটৰ পৰা ঋণ লৈছিল সেইসকলৰ বাবে এটা সুখবৰ। আজি আকৌ চেক বিতৰণ কৰা হ'ব। কোন জিলাত চেক বিতৰণ কৰা হ'ব সবিশেষ যিটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই থাকিব। এই মুহূৰ্তত জনাইছোঁ এক খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি 27 মাৰ্চৰ পুৱা 10 বজাত কোকৰাঝাৰত প্ৰদান কৰা হ'ব 25,000 কোটি টকা উদগনিমূলক চেক। এইফালে 27 মাৰ্চৰ দিনৰ 11 বজাত কাৰ্বি আংলঙৰ মহিলা হিতাধিকাৰীক প্ৰদান কৰা হ'ব 25,000 কোটি টকীয়া চেক। এইফালে 27 মাৰ্চৰ দিনৰ 12 বজাত ওদালগুৰিত প্ৰদান কৰা হ'ব উদগনিমূলক হিচাপে 25,000 কোটি টকীয়া চেক। ইফালে বাকী থকা জিলাকেইখনত বিহুৰ পূৰ্বে প্ৰদান কৰা হ'ব 25,000 কোটি টকীয়া চেক। ইফালে 89 দিনলৈ ঋণ পৰিশোধ কৰি থকা 6 লাখ মহিলাকো উদগনি প্ৰদান কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। ইফালে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কৈছে শিলচৰৰ ৰংপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত অসম মাইক্ৰ'ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি 2021 দিনত চতুৰ্থ পৰ্যায় 11 লাখ প্ৰথম শ্ৰেণীৰ নিয়মীয়া পৰিশোধকাৰী হিতাধিকাৰীলৈ উদগনিমূলক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰিছে। আকৌ কৈছে অসমৰ বিভিন্ন মাইক্ৰ'ফাইনেন্স সংস্থাসমূহৰ পৰা ক্ষুদ্ৰ ঋণ লোৱা উপযুক্ত ব্যক্তিসকলক উদগনি আৰু সকাহ প্ৰদান কৰাৰ উদ্দেশ্যেৰে আমাৰ চৰকাৰে হাতত লোৱা এই আঁচনিখনেই হৈছে দেশৰ ভিতৰতে প্ৰথমটো আঁচনি। যোৱাকালি কাছাৰ জিলাৰ 82,314 গৰাকী মহিলা হিতাধিকাৰীক এই আঁচনিৰ অধীনত মুঠ প্ৰায় 155.47 কোটি টকাৰ বিত্তীয় সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু উক্ত অনুষ্ঠানত মাননীয় সতীৰ্থ মন্ত্ৰীদ্বয় ক্ৰমে শ্ৰী পৰিমল শুক্ল আৰু ডাঙৰীয়া, শ্ৰী অশোক সিংহল ডাঙৰীয়া আৰু মাননীয় বিধায়কসকলে ক্ৰমে শ্ৰী দীপনয়ন চক্ৰৱৰ্তী আৰু মিহিৰ কান্তি হোম আৰু শ্ৰী কৌশিক ৰায়ৰ লগতে জিলা উপায়ুক্ত আৰু ভাৰতীয় জনতা পাৰ্টি কাছাৰ জিলাৰ সভাপতি উপস্থিত থাকে চেক বিতৰণৰ কাৰ্যসূচীত। আৰু যিসকল মহিলাই এতিয়ালৈকে বন্ধন মাইক্ৰ'ফাইনেন্সৰ আত্মসহায়ক গোটৰ চেক পোৱা নাই সেইসকল মহিলাই পাব বিহুৰ পূৰ্বে।